দেশৰ কোনো কোনেই নিৰাপদ নহয়। ভাৰতৰ দ্বাৰা সফলতাৰে অগ্নি 5 ক্ষেপণাস্ত্ৰৰ পৰীক্ষাক লৈ পাকিস্তান চিন্তিত। ভাৰতৰ অগ্নি 5 ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণত আতংকিত পাকিস্তান। ভাৰতৰ অগ্নি 5 মিছাইলৰ টেষ্টক তীব্ৰ সমালোচনা পাকিস্তানৰ। এই শিৰোনামাবোৰ যে দেখিলে ইয়াক কি কোৱা হয় জানা? ভয়। ভাৰতৰ অগ্নি 5 বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণৰ পিছত পাকিস্তানৰ এই ভয়বিধ অৱস্থা। পাকিস্তানে এই পৰীক্ষাক বিশ্ব শান্তি আৰু স্থিৰতাৰ বাবে বিপদজনক বুলি আখ্যা দিছে। ভাৰতৰ এই বেলিষ্টিক মিছাইলৰ পৰীক্ষণে কেৱল দক্ষিণ এছিয়াকে নহয়, বিশ্বব্যাপী শান্তিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব বুলি কৈছে। কিন্তু এই অগ্নি 5 বেলিষ্টিক মিছাইল, যাৰ কাৰণে পাকিস্তানৰ ইমান ভয়? ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ ভিতৰত এটা হৈছে অগ্নি 5 বেলিষ্টিক মিছাইল। ই এটা ইণ্টাৰমিডিয়েট ৰেঞ্জৰ বেলিষ্টিক মিছাইল, যাৰ ৰেঞ্জ প্ৰায় 5000 পৰা 5500 কিলোমিটাৰ। মানে ভাৰতৰ পৰা যদি এই বেলিষ্টিক মিছাইল নিক্ষেপ কৰোঁ, এছিয়াৰ বাহিৰে ইউৰোপলৈও এই মিছাইল সহজে প্ৰৱেশ কৰিব পাৰে। ইয়াত নিউক্লিয়াৰ ৱাৰহেড বহন কৰাৰ ক্ষমতা আছে। পৰীক্ষণত ইয়াৰ একুৰেচি আৰু স্পীড দুয়ো প্ৰমাণিত হৈছে। সেয়ে পাকিস্তান বা অন্য কোনো দেশৰ ভয় স্বাভাৱিক, কাৰণ এই মিছাইলে প্ৰমাণ কৰিলে দেশৰ সুৰক্ষা আৰু প্ৰযুক্তিত আমি কিমান আগবাঢ়িছোঁ। আজি বিশ্বৰ প্ৰতিটো মহাদেশত যুদ্ধ, সংঘাত, অনিশ্চয়তা। ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ, চীন টাইৱানৰ মাজত টনাটনি, মিডল ইষ্টত ইজৰাইল হামাছৰ গাজাৰ যুদ্ধ, ইৰাণ ইজৰাইল, লেবনান হেজবুল্লাহ, ইৰাণ US। আজিৰ যুগত শক্তিশালী ৰাষ্ট্ৰই লিখিছে ভূ ৰাজনৈতিক নিয়ম। এই অনিশ্চিত পৰিৱেশত ভাৰতৰ সুৰক্ষাক অধিক শক্তিশালী কৰিছে অগ্নি 5 বেলিষ্টিক মিছাইল। অগ্নি 5ৰ মূল শক্তি কেৱল নিউক্লিয়াৰ অস্ত্ৰ বহনত সীমাবদ্ধ নহয়। ইয়াৰ আচল শক্তি হৈছে লং ৰেঞ্জ ষ্ট্ৰাইক কেপাচিটি, অৰ্থাৎ বহু দূৰলৈ যাত্ৰা কৰি লক্ষ্যভেদ কৰিব পৰা ক্ষমতা। আমি যদি 5000 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত চাওঁ, দেখা পাম সম্পূৰ্ণ চীন, সম্পূৰ্ণ পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান, ম্যানমাৰ, দক্ষিণ পূব এছিয়াৰ থাইলেণ্ড, ভিয়েটনাম, ইণ্ডোনেছিয়া, মালয়েছিয়া ইত্যাদি। মধ্য এছিয়াৰ দেশসমূহত কাজাখাস্তান, উজবেকিস্তান, তাজিকিস্তান, কিৰ্গিস্তান, তুৰ্কমেনিস্তান, মধ্যপ্ৰাচ্যৰ বহু দেশ, ইৰাণ, ছৌদি আৰৱ, ইজিপ্ত পৰ্যন্ত, ইউৰোপৰো কিছু দক্ষিণ পূৰ্ব অংশ, গ্ৰীচ, তুৰ্কী আৰু ৰাছিয়াৰ বহু অংশ, য'ত মস্কো পৰে। আৰু আমি যদি 5500 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত চাওঁ, ইয়াত কিছু পশ্চিম ইউৰোপৰ অংশও পৰে, যেনে ইটালী, জাৰ্মানীৰ, আফ্ৰিকাৰ উত্তৰ ভাগ, লিবিয়া, আলজেৰিয়া আদি অন্তৰ্ভুক্ত হয়। এয়া হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মেক ইন ইণ্ডিয়াই ভাৰতবাসীলৈ আগবঢ়োৱা এক সুন্দৰ উপহাৰ, এক সুৰক্ষিত, শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰত। অগ্নি 5 সম্পূৰ্ণৰূপে ভাৰতৰ বিজ্ঞানীসকলৰ দ্বাৰা নিৰ্মিত। ইয়াক পৰীক্ষণ কৰা হৈছিল ওড়িশাৰ চণ্ডীপুৰত 20 আগষ্টত। আৰু ইয়াৰ দ্বাৰা ভাৰত বিশ্বৰ সেই সীমিত দেশবোৰৰ মাজত অন্তৰ্ভুক্ত হৈছে যিবিলাকৰ লং ৰেঞ্জ বেলিষ্টিক মিছাইলৰ ক্ষমতা আছে। ই মাথো এক সামৰিক শক্তিৰ প্ৰদৰ্শন নহয়, বৰং এটা কৌশলগত সুৰক্ষাৰ নিশ্চয়তা। অতীতৰ পৰা আজিলৈকে এনে কোনো সভ্যতাক কেতিয়াও দেখা নাপাবা, যি শক্তিৰ অবিহনে নিজৰ অস্তিত্বক দীৰ্ঘদিন ধৰি বজাই ৰাখিবলৈ সক্ষম হৈছে। অতীতৰ পৰা আহি আজিৰ আধুনিক সমাজলৈকে শিক্ষাৰ, বিজ্ঞানৰ আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ মাজতো এই সৰল সত্যটো সদায় একেই। শক্তিহে সুৰক্ষাৰ ভৰসা, অস্তিত্বৰ নিশ্চয়তা আৰু আগবঢ়াৰ সাহস প্ৰদান কৰে। শক্তিৰ অবিহনে উন্নয়ন মাথো খালী কাগজৰ ওপৰত লিখা দিবা স্বপ্নৰ দৰে। আজি ভাৰতৰ মাটিৰ পৰা প্ৰেৰণ কৰা এই বাৰ্তা স্পষ্ট। ভাৰত শান্তিপ্ৰেমী, কিন্তু প্ৰয়োজন হ'লে নিজৰ সীমা ৰক্ষা কৰিবলৈ সদায় প্ৰস্তুত। অগ্নি 5 মাথো এক অস্ত্ৰ নহয়, ই হৈছে ভাৰতৰ সুৰক্ষাৰ ঢাল। ই হৈছে শক্তি, নিৰ্ভৰতা আৰু সুৰক্ষাৰ প্ৰতীক। এয়া হৈছে 140 কোটি ভাৰতীয়ৰ বিশ্বাস। এয়া হৈছে এক নতুন যুগৰ শক্তি। অগ্নি 5 ভাৰতৰ আকাশত সুৰক্ষা। জয় হিন্দ, জয় আই অসম। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কমেণ্টত জনাব কোনটো দেশ আপোনাৰ মতে অগ্নি 5ৰ ভিতৰত থাকি বেছি প্ৰভাৱিত হ'ব।